আজি আমি ক্লাস 10 সমান্তর প্রগতি চ্যাপ্টাৰৰ এক্সারসাইজ 5.2 কোশ্চেন 7 আৰু 8 আলোচনা কৰিম। কোশ্চেন 7 টো দিয়া আছে আমাৰ এটা সমান্তর প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা। ভেরি ইম্পর্টেন্ট কোশ্চেন। কি দিয়া আছে আমাৰ 11তম পদ দিয়া আছে আমাৰ given দিয়া আছে 11তম পদটো 38 মানে a 11 দিয়া আছে আমাৰ 38 a 11 এর সূত্র কি আছিল আমাৰ a + 10d = 38 এক নম্বৰ সমীকৰণ কি দিয়া। তাৰ পিছত কি দিয়া আছে আমাৰ 16তম পদটো 73 আৰু কি দিয়া আছে আমাৰ a 16 = 73 a 16 আমি কি লিখিব পাৰো a + 15d a + 15d = 73 দুই নম্বৰ সমীকৰণ দিয়া। এতিয়া তুমি কি কৰিবা যে সমীকৰণ 2 ৰ পৰা 1 মাইনাস কৰা, নাইবা তুমি যদি সমীকৰণ 1 ৰ পৰা 2 মাইনাস কৰা তথাপিও হ'ব, যদি তুমি 2 ৰ পৰা 1 মাইনাস কৰা তথাপিও হ'ব। আমি কি কৰিম সমীকৰণ 2 - 1 কৰি দিম। সমীকরণ 2 - 1 সমীকরণ 2 কি আছে প্রথমে a + 15d লিখি দিয়া a + 15d মাইনাস 1 কি আছে বাওফালে a + 10d a + 10d = 73 - 38 73 - 38 or a + 15d ইয়াতে চোৱা মাইনাসৰ লগত এইখিনি টাইম কি আছে আমাৰ পূৰণ হৈ আছে, ইয়াতে একো চিন নাই মানে কি আছে আমাৰ প্লাস মাইনাসে প্লাসে কি হ'ব মাইনাস মাইনাসে প্লাসে মাইনাস ইকুয়াল টু 73 পৰা যদি 38 মাইনাস কৰা কিমান হ'ব 3 ৰ পৰা 8 না যায়, ইয়াৰ পৰা 1 ধাৰ কৰা কি হ'ব 13 13 ৰ পৰা যদি 8 মাইনাস কৰি দিয়া কি হ'ব 5 ইয়াতে কিমান আছে 6 6 ৰ পৰা 3 মাইনাস কৰা কি হ'ব 3 পজিটিভ a নেগেটিভ a ক্যান্সেল কৰি দিয়া 15টা d ৰ পৰা 10টা d মাইনাস কৰা কি হ'ব 5d = 35 or t = 35 ইয়াতে চোৱা d ৰ লগত 5 কি আছে আমাৰ পূৰণ, যদি হেফালে যায় কি হ'ব হৰণ d = 5 35 ৰ মাজত কিমান বাৰ যাব 7 বাৰ d ৰ মান কিমান আহে 7। এতিয়া d ৰ মান সমীকৰণ 1 ত বহাই দিয়া মুছে দিও যে d ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ। এক নম্বৰ সমীকরণ কি আছে আমার a + 10d = 38 or a + 10 into নির্মাণ কিমান 7 = 38 a + 10 ৰ লগত 7 পূৰণ কি হ'ব 70 = 38 or a = 38 minus 70 or a = এটা সো 38 ৰ পৰা 70 মাইনাস কৰা কি হ'ব যে যদি কম সংখ্যাৰ পৰা বেছি সংখ্যা মাইনাস কৰা সদায় আগতে এটা কি চিন আহিব মাইনাস চিন। এতিয়া 70 ৰ পৰা 38 মাইনাস কৰি দিয়া 10 ৰ পৰা 8 গলে কিমান 2 32 কি কৰিবা যে যদি কম সংখ্যাৰ পৰা বেছি সংখ্যা মাইনাস কৰিব লাগে আগত কি হ'ব সদায় এটা মাইনাস চিন আহিব, মাইনাস আগতে বহাই তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিব। এর মান কিমান আহিল আমাৰ 32 কি উলিয়াব দিছে ইয়াতে আমাৰ 31তম পদটো নিৰ্ণয় কৰা। এতেকে
a 31 a 31 এর ফর্মুলা কি আছিল a plus 30 b সদায় এক কম ইয়াতকৈ ইয়াতে সদায় এক কম এর মান কিমান আছে আমাৰ 32 plus 30 into b এর মান কিমান পাইছা 7 হয় দিয়া 32 plus 30 লগত 7 পূৰণ কৰা কি হ'ব 210 is equal to 210 পৰা 32 মাইনাস কৰি দিয়া কিমান আহিব 178 এটো আছিল আমাৰ 7 নম্বৰৰ आंसर 178 क्वेश्चन 8 দিয়া আছে আমাৰ এটা সমান্তর প্ৰগতিৰ 50টা পদ আছে তাৰ মানে কি আছে আমাৰ n ৰ মান দিয়া আছে 50 যাৰ তৃতীয় পদ মানে a3 দিয়া আছে আমাৰ 12 আৰু শেষ পদ একতম পদ মানে আমাৰ an দিয়া আছে 106 29তম পদটো নিৰ্ণয় কৰা very important question কি দিয়া আছে আমাৰ যে 50টা পদ আছে মানে n ৰ মান দিয়া আছে যি দিয়া আছে হেতু লিখি দিয়া given n equal to 50 তাৰ পিছত কি দিয়া আছে তৃতীয় পদ মানে a3 দিয়া আছে আমাৰ 12 a3 আমি কি লিখিব পাৰো a plus 2d equal to 12 এটো এক নম্বৰ সমীকৰণ দিয়া তাৰ পিছত কি দিয়া আছে শেষৰ পদ মানে অন্তিম পদ an দিয়া আছে আমাৰ 106 an দিয়া আছে আমাৰ 106 an ৰ ফৰ্মুলা কি আছিল আমাৰ a plus n minus 1 whole d equal to 106 or a plus n ৰ মান কিমান দিয়া আছে আমাৰ 50 বহাই দিয়া minus 1 into d equal to 106 a plus 50 ৰ পৰা যদি 1 মাইনাস কৰা কিমান হ'ব 49 d equal to 106 এটো তুমি 2 নম্বৰ সমীকৰণ দিয়া এতিয়া কি কৰিবা তুমি যে সমীকৰণ 2 ৰ পৰা 1 মাইনাস কৰা সমীকৰণ 2 minus 1 সমীকরণ 2 কি আছে আমাৰ a plus 49d minus কি হ'ব a plus 2d equal to 106 minus 12 a plus 49d minus লগত এইখিনি টাইম কি আছে পূৰণ হৈ আছে গতিকে ভিতৰৰ চিনৰ কি হ'ব পৰিৱৰ্তন হ'ব minus a plus a কি হ'ব minus a plus a কি হ'ব minus equal to 106 ৰ পৰা যদি 12 মাইনাস কৰা কিমান হ'ব 94 a পজিটিভ a নেগেটিভ ক্যান্সেল কৰি দিয়া 49 d ৰ পৰা যদি দুটা d মাইনাস কৰা কি হ'ব 47d equal to কি হ'ব 94 তাৰ পিছত কি কৰিবা ইয়াতে চোৱা d টো ৰাখি দিয়া और d equal to 94 d লগত 47 কি আছে আমাৰ পূৰণ ইফালে যায় কি হ'ব হৰণ 47 और d equal to 47 94 মাজত কিমান বাৰ যাব দুইবাৰ দুইৰ লগত যদি 47 পূৰণ কৰি দিয়া কি হ'ব 94 এতিয়া তুমি কি পাবা যে d ৰ মান কিমান আহিল আমাৰ 2 d ৰ মান সমীকৰণ একত বহাই দিয়া এর মান পাই যাবা তে d ৰ মান সমীকৰণ একত বহুৱাই পাও এক নম্বৰ সমীকৰণ কি আছে a plus 2 into d ঠাইত কি বহাই দিবা 2 বহাই দিয়া equal to 12 equal to 12 দুইৰ লগত 2 পূৰণ কৰা কি হ'ব 4 মাইনাস কৰি দিয়া ডাইৰেক্ট equal to কি হ'ব 8 ইয়াতে কি উলিয়াব দিছে যে 29তম পদটো নিৰ্ণয় কৰা মানে a 29
এতেকে a29 ইকুৱেল টু ফৰ্মুলা কি আছিল a প্লাছ 28b এর মান কিমান আহিছে আমাৰ 8 প্লাছ 28 ইনটু b এর মান কিমান পাইছা তুমি 2 পাই দিয়া 8 প্লাছ 2 লগত 8 পূৰণ 16 6 হাতে 1 2 লগত 2 পূৰণ 4 একে 5 যোগ কৰি দিয়া কিমান হ'ব 64 এটি আছিল আমাৰ आंसर যে 29তম পদটো কিমান আহিল 64 ইয়াৰ পৰা যিকোনো এটা আহে পৰীক্ষাত